নমস্কাৰ জনাইছোঁ আৰু মই মোৰ চেনেল মুনমি শইকীয়া বৰুৱালৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আহিছোঁ। যিহেতু সকলোৱে জানে যে এতিয়া খেতিৰ ছিজন, এতিয়া খেতি সকলোৱে কৰি আছে। গাঁৱলীয়া জীৱনৰ যিখিনি আমাৰ পৰম্পৰাগত, আমাৰ যিখিনি খেতি নকৰিলে নহয়, সেইখিনি মানুহে যে খেতি কৰিয়েই খাব লাগিব। আৰু সেইকাৰণে আজি আমি কঠীয়াতলিত আছোঁ আৰু তাৰে এটা দৃশ্য আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু মোৰ এই ব্লগটো যদি আপোনালোকৰ ভাল লাগে তেন্তে প্লিজ মোৰ এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক আজিৰ ব্লগটো মই ষ্টাৰ্ট কৰোঁ। মনত পৰিছে বহুত কথাই, যেতিয়া আমি সৰু আছিলোঁ, যেতিয়া আমাৰ পেহীহঁতে কঠীয়াতলি তেনেকৈ কঠীয়া তুলি থাকে, তেতিয়া আমি জিয়া খেদি ঘূৰি ফুৰোঁ। কিন্তু আজিকালি এনেকুৱা এটা সময় আহি গ'ল যে ইয়াত এতিয়া জিয়াও দেখিবলৈ পোৱা নাই, যে জিয়া খেদিবলৈ। এইটো মোৰ বেটা হয় আৰু ইও কঠীয়া তুলিবলৈ আহিছে মোকে দেখি পেলাই। আৰু এইটো আমাৰ ঘৰত থাকে, মোৰ এইটো এটা বেটা হয়, ইয়াৰ নাম ৰাম হয়। ইয়াক আমি বৰহাটৰ পৰা আনিছোঁ, ই আমাৰ ঘৰতে থাকে। আৰু এইটো মোৰ সৰু বেটা অকণমানি, তাকো কঠীয়া তুলিবলৈ লাগে, কিন্তু তাক আমি দিয়া নাই। সেয়া বহি মাটিৰ কিবা কিবি বনাই আছে। এইবোৰ যে দেখিছে আৰু এইবিলাকে যে স্মৃতিবিলাক সোঁৱৰণ কৰে। আমি যে সৰু আছিলোঁ একালত, আমিও যে এনেকৈ কৰিছিলোঁ। যিহেতু আমি বাগানত থকা হ'লেও আমি গাঁৱৰ ঘৰলৈ আহিলে মানে পেহীহঁতক দেখোঁ। আৰু এই কঠীয়ানিখন এইখন দেখাইছোঁ, আমি কালি এইখিনি তুলিলোঁ। এইখিনি চাওক, ইমান ধুনীয়া এটা সেউজীয়া। এই সেউজীয়াবোৰ যেতিয়া পথাৰত গৈ ৰোৱা হয়, তাৰপিছত এইখিনিয়ে যেতিয়া গুটি হয়, ধান হয়, ধান হোৱাৰ পাছত সেই ধান চপাই অনা হয়, তেতিয়া যে কিমান ভাল লাগে। খেতিয়কৰ মনবোৰ যে তেতিয়া উৎফুল্লিত হৈ যায়, কিমান বেছি ভাল লাগে। তো সেইটোকে এটা সৰু ব্লগ এটা মাত্ৰ দেখাব বিচাৰিছোঁ আপোনালোকক এই কঠীয়ানিখনৰ সৈতে। এয়া মোৰ শাহুমা হয়। তো চবকে এবাৰ দেখালোঁ আৰু এইটোৱে আছিলে মোৰ ব্লগটো আজি, ইমানটোৱে। এইটোৱে বনালোঁ আজি। যদি ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সেয়া সি কৈ আছে। অ'কে তেন্তে বাই বাই বাই। আকৌ আহি আছোঁ এটা নতুন ব্লগ লৈ। বাই বাই।